মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু ইউৰ ক্লাसेस আমি যোৱা খণ্ডটোত অনুশীলনী 2.4 কোৱেশ্চন নম্বৰ 1 আৰু 2 সম্পূৰ্ণ কৰিছিলো আৰু আজি আমি বাকিকিটা কোৱেশ্চন সমাপ্ত কৰিবলৈ চেষ্টা কৰিম ওকে এতিয়া লাষ্ট আমি কোৱেশ্চন নম্বৰ 2 লৈকে কৰিছিলো আজি আমি কোৱেশ্চন নম্বৰ 3 পৰা ষ্টাৰ্ট কৰিম তোমালোকৰ কোৱেশ্চন নম্বৰ 3 টো আছিল যে পূৰণফল নিৰ্ণয় কৰা এইবোৰ সংখ্যা পূৰণফল নিৰ্ণয় কৰিব লাগে মই তোমালোকক কেইটামান কোৱেশ্চন বাছি লৈছো 1 2 5 8 এইকেইটা মই কৰি দিম বাকিকেইটা তোমালোকে নিজাকৈ হোমৱৰ্ক কৰিব লাগিব ঠিক আছে সো এক নম্বৰটো আছিল 0.51 * 0.5 ইহত দুটাক তোমালোকৰ ইনটু কৰিব লাগে হল পূৰণফল নিৰ্ণয় কৰিব লাগে সো তাৰ কাৰণে আমি কি কৰিম দশমিক সংখ্যাৰ হেল্প লম যেহেতু আমি দশমিক সংখ্যাৰ বিষয়ে পঢ়ি আছো গতিকে আমি ইয়াক লিখিম প্ৰথমে 0.51 ক আমি 10 100 1000 এইবোৰ ভগ্নাংশৰ আকাৰত আমি লিখিলাম তাৰ পিছত আমি পূৰণ কৰিম ওকে এতিয়া 0.51 টোক আমি এনেকৈ লিখিব পাৰোনে যে 51/100 বুলি লিখিব পাৰোনে আমি 51/100 লিখিলে কি হ'ব তলত দুটা শূন্য আছে গতিকে যেতিয়া আমি হৰণ কৰিম দশমিক সংখ্যা বাওঁফাললৈ আহে দশমিকটো কত বহিব দুঘৰ আহিব দুটা শূন্য আছে গতিকে দুঘৰ বাওঁফাললৈ আহিব অৰ্থাৎ 1.51 অৰ্থাৎ 0.51 গতিকে ইয়াত দুটা প্লেস আছে গতিকে আমি একৰ লগত দুটা শূন্য দিছো অৰ্থাৎ এশৰে হৰণ কৰিছো গতিকে 0.51 টোক আমি 51/100 বুলি লিখিব পাৰো ওকে এতিয়া 0.5 আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো ইয়াত পইণ্টৰ পিছত এটা সংখ্যা আছে গতিকে আমি একৰ পিঠিত এটা শূন্য দিছো পইণ্টৰ পিছত দুটা সংখ্যা থকাৰ কাৰণে একৰ পিঠিত দুটা শূন্য দিছো হল তেনেদৰে গৈ থাকিব তিনটা থাকিলে তিনটা শূন্য দিব লাগিব গতিকে আমি এইটো পালো এইটো এতিয়া আমি কি কৰিম ওপৰৰ সংখ্যাকেইটা পূৰণ কৰি দিম আৰু তলৰ সংখ্যাকেইটা পূৰণ কৰি দিম ইয়াত আছে 100 ইয়াতে আছে 10 গতিকে কি হ'ব শূন্য এটা বাঢ়ি যাব 100 লগত 10 পূৰণ কৰিছো মানে আৰু এটা শূন্য বাঢ়ি যাব এবোৰ তোমালোকে এনেকৈ মন কৰিবা দেই কথাবোৰ ইয়াত দুটা শূন্য আছে 10 পূৰণ কৰিলে আৰু এটা শূন্য লগতে বাঢ়ি যাব ওকে এতিয়া ওপৰত 51 * 5 আমি 51 * 5 যেতিয়া কৰিম তেতিয়া কি পাম পূৰণ কৰি দিলে হল সিধা সিধি 5 * 5 5 5 * 25 হল 255 এতিয়া 255 ক তোমালোকে 1000 ৰে হৰণ কৰিব লাগে হৰণ কৰিলে কি কৰিম আমি দশমিক দিম সিধা সিধি দশমিক দি দিম ইয়াত যেনেকৈ আমি 0.51 টো 51/100 লিখিছিলো দশমিকৰ পিছত দুটা কাৰণে 100 ইয়াত দশমিকৰ ইয়াত কি হ'ব একৰ পিঠিত কেইটা তিনটা শূন্য আছে এটো ষ্টেপৰ আগৰ ষ্টেপটো যেনেকৈ আমি লিখিবলৈ চেষ্টা কৰিম ইয়াত যেনেকৈ এটো ষ্টেপৰ পিছৰ ষ্টেপ এটো লিখিছিলো এতিয়া আমি এটো ষ্টেপৰ আগৰ ষ্টেপটো বিচাৰিম অৰ্থাৎ এটো ষ্টেপৰ আগৰ ষ্টেপটো কি হ'ব ইয়াত হৰণ হৈ আছে গতিকে আমি ইয়াত দশমিক দিম তা দশমিক কেনেকুৱা ধৰণে হ'ব চোৱা ইয়াত তিনটা আছে শূন্য গতিকে দশমিক হৰণ কৰিছো যেতিয়া ইফালৰ পৰা বাওঁফাললৈ আহিব 1 2 3 অৰ্থাৎ 2 ৰ আগত শূন্য বহিব দশমিক বহিব গম পালানে আমি আগত শূন্য এটা দিম তাৰপিছত দশমিক দিম 255 1 2 3 দশমিক সংখ্যা 3 ঘৰ বাওঁফালে আহিলে গতিকে এইটো তোমালোকৰ এনে ধৰণে শুদ্ধ হ'ব ঠিক আছে এতিয়া আমি এইটো লৈ চাওঁ 2 নম্বৰটো 2 নম্বৰ কি আছে 0.255 * 0.255 এতিয়া আমি একেদৰে লিখিম ইয়াক লিখিম আমি ভগ্নাংশ আকাৰত 25 বাই কি হ'ব দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে ইয়াতে একৰ পিঠিত দুটা শূন্য হ'ব তাৰ পিছত 25 একে দুইটা একে এতিয়া তলত আহিব 100 ৰ লগত কি হ'ব আৰু এটা 100 অৰ্থাৎ আৰু দুটা শূন্য বাঢ়ি যাব ওপৰত 25 পূৰণ 25 আৰু 25 যেতিয়া ইনটু কৰিবা কি পাবা 625 25 25 গুণ 625 এতিয়া কি কৰিব লাগিব তোমালোকে 1 2 3 4 4 ঘৰত দশমিক দিব লাগিব বাওঁফালে 4 ঘৰ আহিব ইয়াত 1 ঘৰ আহিলে 2 ঘৰ আহিলে 3 ঘৰ আহিলে 4 ঘৰ আহিব আৰু এটা দিব লাগিব তাৰ মানে সো দশমিক আমি এনেকৈ দশমিকৰ আগত আমি 0 এটা সদায় দিলো হা দশমিক কত আহিব 4টা ঘৰ লিখিব দশমিকৰ পিছত 4 ঘৰ 0 এটা আমি হেল্প ল'ব লাগিব 6 2 5 কাৰণ 5 1 2 3টা হল আৰু এটা লাগিব নহয় আৰু এটা আমাৰ হাতত নাই গতিকে আমি তাত 0 দিম 0.0625 সো এটো হ'ব তোমালোকৰ কাৰেক্ট ওকে এতিয়া আমি এটো লৈ যাওঁ 5 নম্বৰটো 5 নম্বৰটোত কি আছে চোন ইয়াত আমি একেদৰে লিখিম 10003 ইয়াক আমি তলত কিমান দিম দশমিকৰ পিছত কেটা সংখ্যা আছে দুটা 0 আৰু 3 গতিকে আমি ইয়াতে একৰ পিঠিত
দুটা শূন্য দিম ওকে তাৰপিছত 22 এটো কোৱা কিমান হ'ব দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে আমি একৰ পিঠিত এটা শূন্য দিম ওকে এতিয়া তলত হ'ব 1 2 100 তাৰ লগত আৰু এটা শূন্য বাঢ়ি যাব তাৰপিছত ওপৰত এই দুটা সংখ্যা পূৰণ কৰি দিয়া এটা এই দুটা সংখ্যা পূৰণ কৰিলে কি হ'ব তোমালোকে পূৰণ কৰি চোৱা ওকে তোমালোকে এই দুটা সংখ্যা যেটা পূৰণ কৰিবা তেতিয়া পাবা 220066 এতিয়া 220066ক 1000 এৰ হৰণ কৰিব লাগে অৰ্থাৎ 1 2 3 তিনিটা শূন্য আছে গতিকে আমি বাওঁ ফালৰ পৰা তিনি ঘৰৰ পিছত আমি কি দিম দশমিক দিম সো ক'ত হ'ব 1 2 3 এই শূন্যটোৰ আগত দশমিক হ'ব 220.066 আমি ক'ত দিলো এইখিনিত দশমিক দি দিলো 220.066 গতিকে এটো হ'ব কারেক্ট অ্যান্সার ওকে তাৰপিছত আমি আৰু এটা চাইছো লাষ্ট কোৱেশ্চন বাকি কিটা তোমালোকে নিজে কৰিবা 8 নাম্বাৰটো কি আছে 1.51 into 5.15 সো 1.51 ক আমি কি লিখিম 151 বাই কিমান হ'ব একৰ পিঠিত দুটা আহিব কাৰণ ইয়াত দুটা আছে into 515 বাই একৰ পিঠিত কেটা আহিব দুটা আহিব হল তাৰপিছত আমি তলত হ'ব একৰ পিঠিত কেটা হ'ব এত দুটা চাৰিটা 1 2 3 4 এতিয়া ওপৰত তোমালোকে এটা পূৰণ কৰিব লাগিব এটা পূৰণ কৰিলে কিমান পোৱা তোমালোকে পূৰণ কৰি চোৱা ইয়াত পাবা 77765 151 আৰু 515 পূৰণ কৰিলে তোমালোকে পাবা 77765 এটা তাক কিহেৰে হৰণ কৰিব লাগে 10000 এৰে হৰণ কৰিব লাগে 1 2 3 4 গতিকে দশমিক ক'ত আহিব বাওঁ ফালৰ পৰা 1 2 3 4 ইয়াত আহিব পাবা 7.7765 সো এটো তোমালোকৰ হ'ব আনসাৰ সো মই তোমালোকক 3 নম্বৰৰ 4টা কোৱেশ্চন কৰি দিলো বাকি কেটা কোৱেশ্চন তোমালোকে নিজাকৈ কৰিব লাগিব ওকে এতিয়া আমি নেক্সট কোৱেশ্চন 4 লৈ যাম আহাচোন ওকে যেটো কোৱেশ্চন নম্বৰ 4 আছিল কোৱেশ্চন নম্বৰটো 4 ত কৈছিল যে বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ ইনটু 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব ওকে এতিয়া মাটি টুকুৰা এনেকুৱা ধৰণৰ ইয়াত ধৰি লোৱা কাৰণ দিশ ইনটু প্ৰস্থ দিয়া হৈছে গতিকে এটো দিশ এটো প্ৰস্থ 18.25 এটো দিশ বেছি আছে আৰু এটো প্ৰস্থ এটা তাৰ চাৰিওফালে বেৰ দিবৰ কাৰণে কিমান মানে হেৰি প্ৰয়োজন হ'ব দৈৰ্ঘ্যৰ বেৰ প্ৰয়োজন হ'ব গতিকে আমি কি উলিয়াব লাগিব এই গুটেটো উলিয়াব লাগিব এই গুটে সাইডটো কি বুলি কয় পৰিসীমা বুলি কয় অৰ্থাৎ এটো এটা আয়তাকৃতি গতিকে ইয়াৰ আয়তৰ পৰিসীমা উলিয়াব লাগিব সো আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো জানো না নাজানো আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ হেতু উলিয়াব লাগিব ওকে আমি কি কৰিম মাটি টুকুৰাৰ পৰিসীমা উলিয়াই দিম আমি কি লিখিম মাটি টুকুৰাৰ পৰিসীমা ইকুৱেল 2 পূৰণ দিশ যোগ প্ৰস্থ এটো হ'ব মাটি টুকুৰাৰ পৰিসীমা 2 পূৰণ এটা দিশ মানে কিমান হৈ আছে 18.25 যোগ প্ৰস্থ মানে 15.75 ওকে এতিয়া আমি কি কৰিম 2 পূৰণ এই দুটা আমি যোগ কৰি দিম এই দুটা যোগ কৰিলে কিমান পাবা 18.25 15.75 পাছে 10 শূন্য হাতে গ'ল 1 হাতে 2 9 9 কে 10 শূন্য হাতে গ'ল 1 আঠে পাছে 13 13 1 14 2 3 দশমিক এটা আহিব অৰ্থাৎ 34 এটা 2 আৰু 34 পূৰণ কৰিলে কিমান পাবা 2 4 গুণ 8 2 3 গুণ 6 68 হল সো এইবোৰ তোমালোকক কিহত দিয়া আছিল মিটাৰত দিয়া আছিল গতিকে ইয়াত আহিব মিটাৰ ইয়াত আহিব মিটাৰ গতিকে মাটি টুকুৰা পৰিসীমা কিমান হ'ব 68 মিটাৰ গতিকে আমি ক'ব পাৰিম যে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব
ওকে সো কুৱেশ্যন নম্বৰ 4 টো এনেকুৱাই হ'ব এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈ যাম আহাচোন কুৱেশ্যন নম্বৰ 5 টোত কৈছে 2.4 সেন্টিমিটাৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব 2.4 সেন্টিমিটাৰ বাহুযুক্ত বৰ্গ এটাৰ কালি ওকে এতিয়া বৰ্গৰ কালি আমি উলিয়াব লাগে ধৰি লোৱা এইটো বৰ্গটো বাহু কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ এটাকে আমি কি লিখিম 2.4 সেন্টিমিটাৰ বাহুযুক্ত বৰ্গৰ কালি ইকুৱেল বাহু স্কয়াৰ বৰ্গৰ কালি সূত্ৰটো কি বাহু স্কয়াৰ সো এতিয়া বাহু মানে কিমান হ'ব 2.4 স্কয়াৰ এতিয়া 2.4 ইনটু 2.4 কৰিব লাগিব 2.4 ইনটু 2.4 সো এইটা তোমালোকে এতিয়া কি কৰিবা 24/10 হল 10 মানে কিমান 100 এটা 24 আৰু 24 যদি তোমালোকে পূৰণ কৰা 576 পাবা আৰু 10 এতিয়া এটো কিমান দশমিকটো ক'ত আহিব দুটা শূন্য আছে গতিকে দুঘৰত আহিব 5.76 এটা ইয়াতে কি হ'ব সেন্টিমিটাৰ আছিল নহয় সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ হ'ব ফলাফলটো আমি লাষ্টত কি পাম বৰ্গ সেন্টিমিটাৰ কালি সদায় বৰ্গ সেন্টিমিটাৰ আহে মানে বৰ্গ একক আৰু সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ মিটাৰ থাকিলে মিটাৰ ওকে লাষ্ট কুৱেশ্যনটো আছিলে কুৱেশ্যন নম্বৰ 6 কৈছে যে এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব 1 লিটাৰ পেট্ৰলত যায় 15.5 কিলোমিটাৰ আমি লিখিলো যে প্ৰতি কিলোমিটাৰ পেট্ৰলেৰে যায় 15.5 কিলোমিটাৰ এতেকে 100 লিটাৰ পেট্ৰলেৰে যায় কি হ'ব 1 লিটাৰত যদি ইমানখিনি যায় 100ত ইনটু কৰিব লাগিব পূৰণ কৰিব লাগিব সো আমি লিখিম 15.5 ইনটু 100 কিলোমিটাৰ এতিয়া 100 এ পূৰণ কৰিলে কি হয় আমি এটো কি লিখিম 155 দি পেলাই আমি কি লিখিলো 10 বুলি লিখি দিলো দহেৰে হৰণ হিচাপত লিখিলো ইনটু 100 সো এটো শূন্য কাটা গ'ল এতিয়া কি থাকিলে 155 পূৰণ 10 এতিয়া 155 লগত যদি 10 পূৰণ কৰা ইয়াতে কি হ'ব শূন্য এটা বাঢ়ি যাব 1550 কিলোমিটাৰ হল সো এনে ধৰণে কৰিব লাগিব তোমালোকৰ কুৱেশ্যন নম্বৰ 6 সো আজিলৈ ভিডিওটো এইখিনিতে সামৰণি কৰিছো নেক্সট আমি দশমিক সংখ্যাৰ হৰণৰ বিষয়ে আলোচনা কৰিম সো আজিলৈ এইখিনিতে থাকক তোমালোকে ভালকৈ পঢ়িবা